নমস্কাৰ আপোনালোক সকলোকে অৰ্ণিমাছ ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ নপুৰুষৰ শ্ৰাদ্ধ আছে, ভাবিলোঁ সৰুকৈ আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ, সেইবাবে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ প্ৰাংগণ শুই উঠি এতিয়া টুলখন লৈ সি পাছফালে গৈছে। এফালে আমাৰ ভাইদা আহিলে, এতিয়া দাদা পৰাচিত হৈ আহিব আৰু আমাৰ নপুৰুষৰ মানে 7টা পুৰুষৰ আশীৰ্বাদ ল'ব আহিব। আজি শ্ৰাদ্ধ আছে যিহেতু। এই শ্ৰাদ্ধটো এইটো কাৰণে পাতে যে আমাৰ পূৰ্বপুৰুষসকলে আশীৰ্বাদ কৰে যাতে দাদা বিয়াৰ কাৰ্যসূচীটো সুকলমে পাৰ হ'ব পাৰে। সেইবাবে এই শ্ৰাদ্ধটো পতা হয় যাতে একো বাধা বিঘিনি নাহে। এতিয়া আমাৰ দেউতায়েও আমাৰ 7টা পুৰুষৰ হৈ পূজা পাতল কৰিছে। তাৰপিছত আমাৰ দেউতাই উটুৱাব যাব পিণ্ড। দেউতা পূজা কৰি হৈ গ'ল, এতিয়া আমি সকলোৱে আশীৰ্বাদ তেখেতৰ জ্যেষ্ঠ পুত্ৰৰ বিবাহৰ কাৰ্যৰ কাৰণে আজি তেখেতে নিজৰ পিতৃ পিতামহসকলে পিনে দান কৰিবলৈ ইয়াতে শৰণাগত পৰিধান কৰি পিতৃ পিতামহসকলে এই পিনে গ্ৰহণ বাসস্থান পাতি কৰি সস্মৰ পৰা এই পুত্ৰটিৰ বিবাহৰ কাৰ্যৰ কাৰণে বিবাহৰ ক্ষেত্ৰত ৰবি তৰা চন্দ্ৰ গ্ৰহ যদি কোনোবাখিনি অশুভ আছে, অশুভ দৃষ্টি দূৰ কৰি শুভ দৃষ্টি প্ৰকাশ কৰি বিবাহ কাৰ্য সুসম্পাদন হ'বৰ কাৰণে গোবিন্দ মহাপ্ৰভুৱে যে আশীৰ্বাদ কৰিব এই প্ৰাৰ্থনা। এতিয়া মোৰ দেউতা নদীত পিণ্ড উটুৱাব আহিছে। এতিয়া সেৱা জনাইছে, সেৱা জনাই এতিয়া পিণ্ড উটুৱাব লৈছে মোৰ দেউতাই। এতিয়া আমাৰ ভকতসকল আৰু আইসকলৰ বাবে জলপান যোগাৰ কৰিছে। এতিয়া আমাৰ সকাম শেষ হোৱাৰ পিছত এতিয়া মেহেন্দি আঁকিব আহিলোঁ মই খুৰীহঁতৰ ঘৰলৈ। দুইজনীয়ে আঁকিছোঁ, খালি খুৰীটো দেখুওৱা নহ'লে মূৰটোহে দেখুওৱা হ'ল। ইমানে ধুনীয়াকৈ মেহেন্দি আঁকিলে। এতিয়া আমি ঘৰ যাম, শেষ হ'ল মোৰ মেহেন্দি অঁকা। গৰুটো খেদি দিওঁ, খেদি দিয়া গৰু কোন ইয়াত আহি একদম গৰু খেদিবলৈ শিকি গ'ল সি, পূৰা বেলেগ ভাল পায় গৰু ছাগলী দেখি। আমাৰ বিয়া পেণ্ডেল দি আছে, আমাৰ ঘৰত জেগা কম, সেইবাবে আমাৰ মামাৰ ঘৰতে দিছে আমাৰ আগফালে। ইমান ভাল লাগিছে। কমপ্লিট হোৱাৰ পিছত বাৰু আপোনালোকক ভালকৈ দেখাম। এনেই অলপ দেখাই দিলোঁ আৰু পেণ্ডেলটো মোৰ ভাল লাগিছিলে বাবে। আজিলৈ তেনেহ'লে আহিছোঁ, আকৌ পুনৰ আন এটা ভিডিঅ'ত লগ পোৱা আশাৰে।